হেল্ল' এভৰিৱান, এই ভিডিঅ'টো মই আপলোড দিয়া ভিডিঅ'টোৰ পাছৰ খণ্ড হয়, কাৰণ একেদিনাই কৰা আছিলে দুটা ভিডিঅ'। মই অলপ প্ৰব্লেম হয় দুটা ভাগ কৰি দিছোঁ। আশা ৰাখিছোঁ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু বলক ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আৰু আজি আমি গৈছোঁ কাজিৰঙা গ'ল্ফ ৰিজৰ্টত, গতিকে ভিডিঅ'টো চাই থাকক। আমি আহিছোঁ বৰ্তমান কাজিৰঙা গ'ল্ফ ৰিজৰ্টলৈ বুলি। এইফালে গোলাঘাটেদি কমাৰবন্ধা হৈ ভিতৰে আহি ওলালোহি কাজিৰঙা গ'ল্ফ ৰিজৰ্ট। বৰ্তমান পাইছোঁ এণ্ট্ৰি ফিজ লৈছে, আৰু বাকী ভিতৰলৈ আপোনালোকে দেখাব চেষ্টা কৰিম। পৰিৱেশটো ইমানেই ধুনীয়া, চাৰিওফালে সেউজীয়া। যিহেতু বতৰটো অলপ বৰষুণ দিলে, কেমেৰাটো কিবা এটা হৈছে। এয়া বহুত এটা ধুনীয়া পৰিৱেশ হয়। পৰিৱেশটো চাওক, বহুত ধুনীয়া এটা পৰিৱেশ হয়। চাৰিওফালে সেউজীয়া আৰু এইফালে চাহপাত টুকি আছে। বহুত এটা ধুনীয়া নিৰ্জন পৰিৱেশ। চেঞ্জ হৈ গ'ল। কাপোৰ মই ৰাস্তাতে চেঞ্জ কৰি ল'লোঁ, কাৰণ থাকিব নোৱাৰিলোঁ। কিবা মানে গেছে ধৰা কম কৰিলে, মাথা চাথা ঘূৰাই গ'ল। সেইকাৰণে মই কাপোৰ এক্সট্ৰা লৈ আহিছিলোঁ বাৰু। আৰু যিহেতু বহুতেই গৰম সোমাই গ'ল, আৰু গৰমত মানে কাপোৰ কানি মেখেলা চাদৰ পিন্ধিব নোৱাৰোঁ, গতিকে ড্ৰেছটো মই চেঞ্জ কৰি ল'লোঁ। তেতিয়া গ'ল আৰু এতিয়া আমাৰ ড্ৰাইভাৰ আহি গ'ল। Take the next left, then your destination will be on the left. Kaziranga Golf Resort.
এইফালে বান্দৰৰ বিয়নী মেল বহি আছে। আমাৰ বৰ্তমান খোৱা বোৱা কৰি হৈ গ'ল। বৰ্তমানে ঘৰতে বুলি ৰাওনা হৈছে, যিহেতু আন্ধাৰে হ'ব হ'ল। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয়কৈ জনাবলৈ নাপাহৰিব। আজিলৈ ইমানখিনিতে সামৰণিটো মাৰি দিওঁ, বেছি দীঘল নকৰোঁ। অলৰেডি চাগে ভিডিঅ' বহুত দীঘল হৈ গৈছে, আৰু চাই লওঁ যদি দীঘল হৈছে মই দুটা খণ্ডত ভাগ কৰি দিম। এটা আঠখেলীয়া যোৱাটো দিম আৰু এটা ইয়ালৈ অহাটো দিম, নহ'লে বহুত দীঘল হ'লে বহুত দিগদাৰ হৈ যায়। তেতিয়াহ'লে আজিলৈ বাই বাই। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ বাই বাই। বাই বাই নিদিওঁ নি? Bye bye.